নমস্কাৰ, মই প্ৰফুল্লে সপোন 24 লাইভলৈ স্বাগতম জনাইছোঁ। এতিয়া আহিছোঁ গুৰুত্বপূৰ্ণ খবৰলৈ। এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটা ডাঙৰ খবৰ। হোৱাটছআপ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, লাভ কৰিব নতুন সুবিধা মুকলি কৰি দিছে হোৱাটছআপ কৰ্তৃপক্ষই। যিসকলে হোৱাটছআপ ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে লাভ কৰিব এতিয়াৰ পৰা নতুন সুবিধা। হোৱাটছআপত আহিব এক নতুন আৰু বিশেষ অপশ্যন। এতিয়াৰ পৰা হোৱাটছআপত সংযোজন হ'ব এডিট অপশ্যন। এতিয়াৰ পৰা আপুনি প্ৰেৰণ কৰা মেছেজ কৰিব পাৰিব এডিট। হোৱাটছআপত ভুল মেছেজ পঠালে আপুনি পূৰ্বতে কৰিব লাগিছিল ডিলিট। এতিয়াৰ পৰা এডিট অপশ্যন অহাৰ পিছত আপুনি ডিলিট কৰাৰ প্ৰয়োজন নাই। হোৱাটছআপ কৰ্তৃপক্ষৰ পৰা টুইট কৰি এই তথ্য প্ৰকাশ কৰা হৈছে। আহিবলগীয়া ফিচাৰ্ছত আপুনি কৰিব পাৰিব আপুনি প্ৰেৰণ কৰা মেছেজ এডিট। গতিকে শীঘ্ৰেই হোৱাটছআপত উপলব্ধ হ'ব এডিট অপশ্যন। এতিয়াৰ পৰা আপুনি টেক্সট মেছেজ এডিট কৰিব পাৰিব। যিসকলে হোৱাটছআপ চলায় তেওঁলোকৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ। হোৱাটছআপত আহিব এক নতুন আৰু বিশেষ অপশ্যন। এতিয়াৰ পৰা হোৱাটছআপত সংযোজন হ'ব এডিট অপশ্যন। এতিয়াৰ পৰা আপুনি প্ৰেৰণ কৰা মেছেজ কৰিব পাৰিব এডিট। গতিকে হোৱাটছআপত ভুল মেছেজ পঠালেও আপুনি পূৰ্বতে কৰিব লাগিছিল ডিলিট। এতিয়াৰ পৰা এডিট অপশ্যন অহাৰ পিছত আপুনি ডিলিট কৰাৰ কোনো প্ৰয়োজন নাই। হোৱাটছআপ কৰ্তৃপক্ষৰ পৰা টুইট কৰি এই তথ্য প্ৰকাশ কৰা হৈছে। আহিবলগীয়া ফিচাৰ্ছত আপুনি কৰিব পাৰিব আপুনি প্ৰেৰণ কৰা মেছেজ এডিট। গতিকে শীঘ্ৰেই হোৱাটছআপত উপলব্ধ হ'ব এডিট অপশ্যন। এতিয়াৰ পৰা আপুনি টেক্সট মেছেজ এডিট কৰিব পাৰিব। গতিকে এনেধৰণৰ বা বাতৰি পাই থাকিবৰ বাবে যদিও বৰ্তমানৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।